চাওকচোন উৰহি কি ধুনীয়াকৈ লাগি আছে। এই ওপৰৰ ফালে ধুনীয়াৰ ফুল লাগি আছে। অলৰেডি আমি বহুত খালোঁৱে, তথাপিও আৰু বহুত খাব পৰা অৱস্থাত আছে। ফুল লাগিয়ে আছে আৰু উৰহি গছডালো বহুত ডাঙৰ হৈ গৈছিল। তাৰমানে অলপ কাটি দিছোঁ, তথাপিও বহুত ডাঙৰে হৈ আছে। এতিয়া ফুল লাগি আছে যিহেতু গছডাল কাটা নাই। আৰু এয়া চাওক মোৰ টমেটো কি ধুনীয়াকৈ ফুল লাগি আছে। আৰু ইডালত চাওকচোন, ইডালততো কমচে কম 8-9টামান লাগিছে। এই টমেটো কি ধুনীয়াকৈ লাগি আছে, চাওক, দেখিয়ে ভাল লাগে। টমেটো সঁচাই, টমেটো গছ ৰুলে খুব কম দিনতে ডাঙৰ হয় আৰু লাগেও। সেইকাৰণে ভালো লাগে টমেটোকেইটা দেখা পাই। আৰু এইকেইটাত ফুল লাগি আছে, এইকেইটাত টমেটো লাগি আছে। চাওক, সৰু সৰু এইকেইটাও মানে ইয়াতে চাওক বহুতকেইটা লাগি আছে। 6টা-7টামান লাগি আছে। ডাঙৰ হোৱা নাই, হ'ব আৰু খুব কম দিনৰ ভিতৰত ডাঙৰ হ'ব। টমেটো গাছকেইডাল মই বহুত যত্ন কৰি ৰাখিছোঁ। বহুত হেল্ডি হৈ আছে গাছকেইডাল। বেছি নহয়, ইয়াতে হেৰিমান আছে, 15-16ডালমান আছে টমেটো গছ। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই বাঁহেদি মই খুঁটা বনাই দিছোঁ, যাতে গাছডাল মাটিত নপৰে হালি পেলাই। আৰু যদি মাটিৰ সংস্পৰ্শত গ'লে এই টমেটো যদি মাটিত লাগি থাকে, তেতিয়া হেৰি হৈ যায়, টমেটোটো বেয়া হৈ যায়। আৰু এনেকুৱাকৈ খৰি দিছোঁ তলত। বহুতে যত্ন কৰা গৈছে আৰু টমেটো গাছকেইডাল এনেকুৱাকৈ খৰি দিছোঁ। খৰি দিয়াৰ ফলত বস্তুটো তলত হালি গ'লেও টমেটোটো মাটিত নালাগে। গাছকেইডালো ভালে থাকিব, টমেটো কেইডালো ভালে থাকিব। এনেকুৱাকৈ গোটেইকেইটা গাছ ভালেখিনি ডাঙৰ হৈছে। এনেকুৱাকৈ খৰি দিয়া আছে গোটেইখিনিতে। আৰু এইটো নহৰু, অকণমান জেগা নহৰু ৰুইছোঁ। নহৰু অলপ ডাঙৰ হৈ আহিছে, ধুনীয়াকৈ পাত ফুলি আছে। ভালে হৈছে, গোটেই বেয়া হোৱা নাই। ইয়াত বোলে কিবা কিবি দিব লাগে আৰু ছাই দিব লাগে, দিয়া নাই, দিব লাগিব লাহে লাহে। গোটেই বেয়া হোৱা নাই নহৰুখিনিও। আৰু অকণমান ধনিয়া ৰুইছিলোঁ, ধনিয়াখিনি ভালেই হৈছে। ধনিয়াখিনিও মানে খালোঁ, খোৱাৰ পিছতো শেষ হোৱা নাই আৰু ফুল লাগি আছে। এইকেইটা ধনিয়াত ফুল লাগি গ'ল, তথাপিও অকণমানকৈ খাব পৰা হৈ আছোঁ। তলৰ পাতকেইডাল ছিঙি ধনিয়া পাত অলপকৈ খাই আছোঁ। ধনিয়া পাতো বহুত দিনৰ পৰা খাই আছোঁ, এতিয়াও খায়ে আছোঁ। এইটো জলকীয়াৰ গাছ এইবাৰ ৰুইছিলোঁ বহুতকেইটাই, কিন্তু ভাল নহ'ল। 2-এটাহে ভাল হৈছে, তাৰে মাজত এটা এইটো এটা অকণমান ডাঙৰ হৈছে। আৰু এইবিলাক বেঙেনা গাছকেইডালৰ গ্ৰ'থ যিমান হ'ব লাগিছিল এক্সপেক্ট কৰা ধৰণে হোৱা নাই। আৰু অকণমান ডাঙৰ হ'ব লাগিছিল। বেঙেনা এইটো ছিজনততো প্ৰায় লাগিয়ে আছে, মানুহবিলাকৰ লাগি আছে। সেই বেঙেনা এতিয়া মোৰ অলপ ৰোৱাতে অলপ দেৰি হ'ল, তো সেইকাৰণে অলপ বেঙেনাকেইটা লাগোতে অলপ দেৰি হ'ব আৰু কেইদিনমান, আৰু অলপ ডাঙৰ হ'ব লাগিব। বেঙেনা ফুল লাগি আছে, কিন্তু বেঙেনা এতিয়ালৈকে লগা নাই। আৰু অলপ কেইদিন যোৱাৰ পিছতহে বস্তুটো ফল লাগিব চাগে। আৰু ইফালে আছে মোৰ আৰু এটা সৰু প্লটত নহৰু। ইফালেও অকণমান নহৰু আছিলে, ইফালেও অকণমান নহৰু আছে। মাজতে তাৰমানে পিঁয়াজ দিছিলোঁ, পিঁয়াজ নহ'ল। চ' এতিয়া নহৰুৱে মানে অকণমান বেছিকৈ কৰা গৈছে, যিহেতু এইটো শুকান বস্তু, বহুদিন খাব পৰা যায়। আৰু ইফালে এটা মই পানীলাও ৰুইছোঁ। পানীলাও গছডাল ছাগলী একবাৰ খাই শেষ কৰি দিছিল, তথাপিও তাৰে মাজতে অলপ 2-এডাল ঠাল ঠেঙুলি লৈ পেলাই অকণমান গ্ৰ'থ কৰিছে। মই চাং বান্ধি দিছোঁ, তো এতিয়া আৰু ছাগলী এইটোত এটাক কৰিব নোৱাৰে।
অলপ ওপৰলৈ গুচি গৈছে, যদিও নাজানো ছাগলী আজিকালিতো মানুহৰ দৰেই দুখন ঠেং দাঙি পেলাই মানুহৰ দৰে টানি ছিঙি খাই পেলাই, সেইটো গতিকে আৰু অলপ ওপৰ ফালে গ'লে এইটো আৰু টেনশ্যন নাই। ইফালে আৰু এটা উৰহীৰ গছ আছে, এই উৰহীটোৰ জাতটো অলপ বেলেগ, এইটো অলপ খাটা খাটা, অলপ মানে ফ্লেট, শকত শকত। আৰু মোৰ ওলকবিৰ অৱস্থা চাওক, ছাগলীয়ে খাই কি কৰি দিছে অৱস্থা, মানে বেলেগৰ ছাগলী আহি পেলাই যেতিয়া নিজৰ খেতি অনিষ্ট কৰিব ন, বিৰাট খং উঠে। নিজে কষ্ট কৰি কৰা বস্তু যেতিয়া বেলেগৰ ছাগলী আহি এটাক কৰিব, মানে নষ্ট কৰি থৈ যাব, মানে তাৰ সমান খং নাই আৰু। বহুত ক'লেও বেয়া পায়, ছাগলী মানে বান্ধি নথয়, এনেকুৱাকৈ এৰি দিয়ে, দিয়াৰ ফলত এই ভিতৰত সোমাই মানুহৰ দৰে, ওপৰত মানে নেট দিয়া আছে থাকিলেও ইহঁতে ঠেং দুখনেৰে ছিঙি ভাঙি ভিতৰত সোমায়, কি কৰিব আৰু উপায় নাই।